हेलो गाइज आमी अकमान फुरिब ओलाई आहिसु फुरिब माने बजार पिने आहिसु दादा बा মই आरु ज्योतिषमान मामा एनेक फुरिब आहिसु गेलाबिल बजार चाब आहिसु एंते बलक आपनालोक आमार लगत गेलाबिल बजारखन चाइ आहिब। এনেকুৱা গাঁৱলীয়া পৰিৱেশত খোজ কঢ়া মজাই বেলেগ। ইমান ভাল লাগে পথাৰবিলাক চাই চাই যাব। গাঁৱলীয়া পৰিৱেশ আমি সেনেকৈ সহজতে দেখা নাপাওঁৱেই, গাঁৱত আহিলেহে দেখা পাওঁ। আৰু বেছিভাগ ঘৰৰ পৰা ক'তো যোৱাই নাযায়, ঘৰতে থকা যায়। সেইবাবে বৰ ভাল পাওঁ। আমাৰ জ্যোতিষমানে বহুত ভাল পায়। সি আগত গ'ল, মামাৰ লগত গাড়ীত গ'ল, আমি খোজকাঢ়ি গৈ আছোঁ। বৰ ধুনীয়া পথাৰবিলাক আৰু চাহপাত বাগান আছে ওচৰত। চাহপাত বাগান যোৱা নাই বাৰু, গ'লে দেখাম। দুইজনীয়ে মানে ইমান ধুনীয়া জাগা দেখা পাই ফটো উঠাত পুৰা ব্যস্ত। দাদাই এৰি থৈ চাওক কিমান দূৰ পালে আৰু আমি দুটাই কিমান দূৰত আছোঁ। ফটো উঠি উঠি আমাক এৰি থৈ গুচি গ'ল। ফটো উঠালে যাবই দিয়ক। আহি আহি আমি গেলাবিল বজাৰ পালোঁ আৰু বেছি দূৰ নাই, কিমান দূৰ আহিলোঁ চাওকচোন। বহুত ভাগৰ লাগে দেই, ইমান খোজকাঢ়িব লাগে। ঘৰতো সেই ওখ জেগাত ঘৰ, ইয়াতো খোজকাঢ়ি আছোঁ। মাই গড, আহি পালোঁ দিয়ক কোনোমতে। চাই থাককচোন। আমি মানে কি গেলাবিল বজাৰ চাব আহিছিলোঁ। বজাৰৰ পৰা অকণমান আগত গেলাবিল মানে নদী আছে, নদীটো কি বুলি কয় মই নামটো নাজানো দে, কৈছিলে মোৰ মনত নাই। তো যিহেতু ওচৰতে আৰু ভাবিলোঁ চাই আহোঁ একেবাৰে। জ্যোতিষমানক আমি লগ পোৱাই নাই বৰ্তমান। জ্যোতিষমানে মামাৰ লগত ক'তবা গৈছে, কিবা কৰি আছে, মামাই তাক ফুৰাই আছে বাৰু। তো আমি নদীখন চাব আহিলোঁ। কেনেকুৱা লাগিছে বাৰু? ভাল লাগিছে ন? মোৰ কিন্তু বহুত ভাল লাগিছে। আছে আছে মই দিম দে, চাহটো খাই গ'ল। চাহ খাব সোমাইছোঁ। হেল্ল' গাইজ, ফুৰিব আহি মই বেমাৰতহে পৰিলোঁ আজি দিনটো। মোৰ বেমাৰ জ্বৰ, এতিয়াহে উঠিছোঁ। একদম গা চা দেখিয়ে গম পাই বেমাৰী লাগিছে। আজি মাহীহঁত ভাত খাব মাতিছে, কাইলৈ আমি ঘৰত যাম চাগে। আজি মাহীহঁত ভাত খাব মাতিছে, ৰাতি ভাত খাব যাম, চাই থাকক। হেল্ল' এভৰিৱান, আমি চাহপাত বাগানত আহিছোঁ। এইয়া ইমান ধুনীয়া, ইমান ডাঙৰ বাগান। ৱাও, ভাল লাগে ন? কালি যে সন্ধিয়া কৈছিলোঁ মাহীহঁতৰ ঘৰত ভাত খাব মাতা বুলি, এয়া এইখন মাহীহঁতৰ ঘৰ। কি ধুনীয়া ফুলৰ মাহী ফুল ৰুইছে, ইমান ধুনীয়াকৈ সজাই ৰাখিছে। বাউণ্ডেৰীটো বহুত ভাল লাগিছে। ৰবাব টেঙাৰ গছ এইডাল আৰু আছে কিবা কিবি, নেমু টেঙা, ঢেৰ কিবা কিবি আছে বাৰী পিনে। আৰু আগফাল পিছফাল একদম সমান, বহুত ভাল লাগিছে। কালি আন্ধাৰ হোৱাৰ কাৰণে মই ভিডিঅ' কৰা নহ'ল, আজি দেখাই দিলোঁ আপোনালোকক। এইবিলাক পাণৰ গছ, হাঁহ আছে। এইখন ঘৰ ইমান ধুনীয়াকৈ সজাই ৰাখিছে। ট্ৰেক্টৰ, যাব ওলালোঁ গোলাঘাটৰ পৰা গুৱাহাটী। আমাৰ জ্যোতিষমান, এতিয়া আমি ট্ৰেইন ৰখি আছোঁ ষ্টেচনত। আজি বাই বাই, গোলাঘাট গুৱাহাটী যাম আৰু। এনেকৈ ষ্টেচনত ৰখি আছোঁ। 10:18 ট্ৰেইন আছে, এতিয়া 10:03 হ'ল। সোঁফালৰ পৰা ট্ৰেইন আহিব, ইয়াত ৰৈ আছোঁ আমি। চাই থাকোঁ ভিডিঅ'টো, একেবাৰে ৰাতিপুৱা লগ পাম ঘৰ গৈ পালে। গুড মৰ্ণিং ফ্ৰেণ্ডছ, আমি আহি গুৱাহাটী পাই গ'লোঁ। এতিয়া আমি পাইছোঁ নাৰেংগীতে নামি দিলোঁ, কাৰণ ট্ৰেইনখন যাব অকণমান দেৰি আছে পল্টন বজাৰলৈ। সেইকাৰণে আমি নাৰেংগীতে নামি কাৰণে সেইখিনি খোজকাঢ়ি আছোঁ। ইয়াৰ পৰাই গাড়ী পালে আমি গাড়ীত যাম। গুৱাহাটী আহি গ'লোঁ গোলাঘাট ফুৰি। হেল্ল' ফ্ৰেণ্ডছ, গুৱাহাটী আহি পালোঁ আমি। গোলাঘাট ফুৰি কেনে এইমাত্ৰ ট্ৰেইনৰ পৰাই নামিলোঁ। নাৰেংগীত আছোঁ, মানে পল্টন বজাৰলৈকে নগ'লোঁ আৰু ট্ৰেইনখন ৰখি আছে যাতে আমি নামি দিলোঁ। চ' এতিয়া ঘৰত গৈ আছোঁ, ঘৰত গৈ লগ পাম।
বৰষুণেই দিলে এতিয়া 5:10 হৈছে কিনকিনীয়া বৰষুণ ইয়াত গোলাঘাটত কিন্তু বৰষুণ নাই আকৌ ইয়াতে গুৱাহাটীত বোলে বৰষুণ দি আছে মাহঁতে কৈছে ফোনত আজিও বৰষুণ পাইছোঁ আমি কিবাকৈ ঘৰটো যাই পালে হ'ল আৰু চাই থাকক ভিডিঅ'টো ঘৰত গৈ কিনে লগ পাইছোঁ দেই হাই গাইজ আমি 6টা বজাত ঘৰ আহি পালোঁ আৰু দিনটো শুলোঁ ইমান টোপনি ধৰিছে ট্ৰেইনত মানে অকণমানো শুব পৰা নাই দিনটো কেনেকৈ মানে শুলোঁ কেতিয়া গধূলি হ'ল গমেই নাপালোঁ এতিয়া গধূলি হ'ল আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আগুৱাই যাবে সহায় কৰিব এইটো আমাৰ জ্যোতিষ্মান গেম খেলিছে বাই বাই দি দিয়া বাই বাই টেক কেয়াৰ বাই বাই